let it bang, bang. নমস্কাৰ, মই জেছমিনে আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেল জেছমিন অসমীয়ালৈ স্বাগতম জনাইছোঁ। আজিৰে পৰা মই মোৰ নতুন চেনেলটো আৰম্ভ কৰিছোঁ। ভাবিছোঁ আজিৰে পৰা তাত মই কণ্টিনিউকৈ ভিডিঅ'বিলাক দি যাম। যিহেতু মই ইউটিউব জগতখনলৈ নতুনকৈ আহিছোঁ, গতিকে মোক আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদৰ যথেষ্ট প্ৰয়োজন হ'ব। আপোনালোকে মোক মৰম দিব, আশীৰ্বাদ কৰিব আৰু আগুৱাই যোৱাত সহায় কৰিব। আচলতে আপোনালোকৰ অবিহনে মই আগুৱাই যোৱাটো কেতিয়াও সম্ভৱ নহ'ব। আপোনালোকৰ সহায় সহযোগিতা পালেহে আগুৱাই যাব পাৰিম। মই ইউটিউব চেনেলটো খুলিম বুলি বহুত আগৰ পৰা ভাবি আছিলোঁ, কিন্তু ভিডিঅ'বিলাক দিব পৰা হোৱা নাছিলে। মানে ইউটিউব চেনেলটো খুলিলোঁ, কিন্তু ভিডিঅ'বিলাকহে দিব পৰা হোৱা নাছিলে। আজি ভাবিলোঁ কিমাননো সদায় মানে ৰৈ থাকিম, আজিৰ পৰা ভিডিঅ'বিলাক দি দিওঁ আৰু। যিহেতু আজি ভাবিলোঁৱে, গতিকে ৰাতিপুৱা কাম বন কৰি আজৰি হৈ ল'লোঁ, ভাত পানীও খালোঁ। এতিয়া 12মান বাজিলে, এতিয়া ফ্ৰী আছোঁ। গতিকে ভাবিলোঁ এতিয়া ফ্ৰী আছোঁ যিহেতু আজিৰে পৰা ভিডিঅ'বিলাক দিম বুলি ক'লোৱে যেতিয়া, মানে এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ আৰু বনাবলৈ। সেয়া আপোনালোকৰ আগত এয়া বহি ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ, মোক সহায় কৰিব মই আগুৱাই যাবলৈ। আচলতে আমি জীৱনৰ প্ৰত্যেকটো মুহূৰ্তত সাঁচি ৰাখিব বিচাৰোঁ, কিন্তু তেনেকৈ সাঁচি ৰাখিব পৰা নহয়। মই ভাবিছোঁ মই ইউটিউবৰ জৰিয়তে মই মোৰ ভাল বেয়া প্ৰত্যেকটো মুহূৰ্তত সাঁচি ৰাখিম আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। এতিয়াৰ পৰা আপোনালোকে মোক চাই থাকিব আৰু মোক যদিহে ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজি যিহেতু ভিডিঅ'টো দিবলৈ আৰম্ভ কৰিছোঁ, তেতিয়াহ'লে আজিৰ দিনটোতনো কি কৰোঁ কি নকৰোঁ সকলোবিলাক দেখাম। এতিয়া আবেলি টাইমতনো মই কি কৰিম, আগবেলাটো গুচি গ'ল, এতিয়া আবেলি টাইমতনো মই কি কৰিম আপোনালোকক দেখাম। আপোনালোকে চাই থাকিব, কি কৰিম কি নকৰিম সকলোবিলাক এতিয়াৰ পৰা চাই থাকিব পাৰিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যিহেতু বৰষুণ দিছে, বতৰটো অকণমান ঠাণ্ডা কৰিছে আৰু এতিয়া আমি চাহৰ জুতি মাৰিব লৈছোঁ। এইটো মোৰ চানা, এইটো কেঁচা চানা যে এইটো মিক্সাৰ কৰি খায়, এইটো মোৰ বহুত প্ৰিয় হয়। আমি এইটোৱেদি এতিয়া চাহ খাব লৈছোঁ। আচলতে আবেলি টাইমত এনেকৈয়ে চাহটো খাই ভাল লাগে। বোলে মাহঁতে খাই আছে বাহিৰত, আমি এতিয়া ৰুমতে খাই আছোঁ। যিহেতু বতৰটো ঠাণ্ডা, তেতিয়া মানে ঠাণ্ডাটো লাগিছে কাৰণে ভিতৰতে সোমাই ল'লোঁ। তেতিয়াহ'লে চাহটো খাই লওঁ, পাছৰখিনি আপোনালোকক দেখাই থাকিম, চাই থাকিম। আমাৰ এই মহাশয় মিষ্টাৰ চুতীয়া কালি আহিলে ঘৰলৈ, এইবাৰ এমাহৰ কাৰণে আহিছে ঘৰলৈ। সেইটো কাৰণে অকণমান মনটো ভাল লাগি আছে। আপোনালোককো দেখাই থাকিম ভিডিঅ'টো শেষলৈকে, চাই থাকিব ইয়াৰ পাছত কি কৰোঁ। এইটো চানা খাই আছোঁ, এইটো চানা খাই বহুত ভাল পাওঁ মই। আপোনালোকক খাব নেকি? Mulia hola. ভিডিঅ'টো চাই থাকক, আমি চাহটো খাই লওঁ। অলপ জ্বলা লাগিছে, বহুত পুৰিছে। চাই থাকক ভিডিঅ'টো। ব'লক এতিয়া দেখাম আপোনালোকক আমাৰ ফুলৰ বাগিচাখন, মোৰ সৰু ফুলৰ বাগিচাখন। মই আচলতে মোৰ বাগিচাখন বাৰাণ্ডাতে কৰিছোঁ, কাৰণ আমাৰ ঘৰত বহুত ৰ'দ পৰে, বাহিৰত ৰুব নোৱাৰোঁ। বাহিৰত ৰুলে শুকাই যায় আৰু বহুত সোনকালে মৰি যায়। গতিকে মই মোৰ ফুলনি বাগিচাখন বাৰাণ্ডাতে কৰিছোঁ, আপোনালোকক দেখাম বাৰু ৰ'ব। এইখন মোৰ ফুলৰ বাগিচাখন অকণমানিকৈ এনেই বাৰাণ্ডাতে ৰুইছোঁ, মানে অ'টোৰ পৰা কালেক্ট কৰি কিনে সৰুকৈ ৰুইছোঁহে ইহঁতক, মানে ডাঙৰ হ'বৰ কাৰণে। যেতিয়া ডাঙৰ হ'ব ইহঁতক বেলেগ ঠাইত ৰুম আৰু এতিয়া এনেকৈ ৰাখিছোঁ ইহঁতক। মই আচলতে ফুলবিলাকৰ নাম নাজানোৱেই, অ'টোৰ পৰা ভাল লাগিলে লৈ আহোঁ, কিনিও আনোঁ। এইজোপা পদিনা গছ ৰুইছোঁ। এনেই মানে মাটিত ৰুলে মানে কুকুৰাই খুচৰি পেলায়, গতিকে ইয়াতে ৰুইছোঁ। তাকো এইটো মই আমাৰ ডাঙৰ বাই ঘৰৰ পৰা আনি লৈছোঁ। কেতিয়াবা চাটনি খাওঁ বুলি ক'লে মানে পদিনা নাথাকে, আৰু পদিনা নাথাকিলে চাটনিটো খায়ো ভাল নালাগে। গতিকে তাতে ৰুই থৈছোঁ, ডাঙৰ হ'লে মানে খাম। আপোনালোকক এটা বিশেষ বস্তু দেখাম বুলি ভাবিছিলোঁ, এতিয়ালৈকে এইটো ওলোৱাই নাই। বৰ ধুনীয়া ফুল এটা আছিলে ইয়াতে, আপোনালোকক মই পিছত যেতিয়া ওলাব তেতিয়া দেখাম। এতিয়া মই ৰুইছোঁহে, গুটিটো সিঁচিছোঁহে মানে।
এতিয়ালৈকে সেইটো ওলোৱাই নাই। যদি ওলায় আপোনালোকক দেখাম। সেইটো বহুত ধুনীয়া ফুল হয়। এই ফুলটো দেখি ভাল লাগে অলপ। এই ফুলবিলাক মই গোটেইবিলাকে ভাল পাওঁ, কাৰণ মই নিজে ৰোৱা কাৰণে। এইটো অলপ পাতল গুলপীয়া ফুলে আৰু এইটো অলপ ৰঙা টাইপত যায়। এইটোও ভাল লাগে, এইটো অলপ ৰেড কালাৰত গৈছে। এইফালে এল'ভেৰা আছে দুটা। এল'ভেৰাকেইটা আগফালে মানে চাৰ্জাৰখনত দি থোৱা আছিলে। এইকেইটা তেতিয়া ৰ'দত মানে ইমানেই শুকাই গৈছিলে নহয়, পুলি দিবলৈ পোৱা নাছিলে। কিন্তু এতিয়া কিন্তু ইয়াত এটা ধুনীয়া পুলি ওলাইছে, আৰু ইয়াতো ওলাইছে সৰু সৰুকৈ। সেইটো কাৰণে বাৰাণ্ডাতে লৈ আহিলোঁ। তাত বহুত বেছি ৰ'দ পৰে কাৰণে ইয়াতে ৰাখিছোঁ অলপ দিন, চাই লওঁ। আৰু ডাঙৰ হোৱাৰ পিছত ক'ৰবাত ৰুম আৰু। তেতিয়াহ'লে মোৰ ফুলনি বাগিচাখন কেনেকুৱা পাইছে জনাবচোন আপোনালোকে। আৰু নামবিলাক যদি জানে কি ক'বচোন। মই একোৱেই নাজানো ইহঁতৰ নামবিলাক। এতিয়া ভাবিছোঁ আবেলি হ'ল যিহেতু কিবা এটা খাওঁ লাগি আছে, গতিকে ৰুটি বনাই খাওঁ। আৰু মইনো কেনেকৈ মোৰ ষ্টাইলত ৰুটি বনাই খাওঁ, তেতিয়াহ'লে বলকচোন চাওঁ। আপোনালোকে যদি ভাল লাগে ৰুটিটো বনাই খায়, তেতিয়াহ'লে আপোনালোকেও ট্ৰাই কৰিব ঘৰত। নহ'লে নহয় বাৰু। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বলক মইনো কেনেদৰে ৰুটি বনাওঁ চাওঁ। আপোনালোকে যদি ভাল পায় মোৰ ষ্টাইলত বনাই খাবচোন। মই এতিয়া যিহেতু আমাৰ ঘৰত 4জন মানুহ আছে, গতিকে মই আমাৰ 4জন মানুহ অনুসৰি আটা লৈছোঁ। আপোনালোকৰো ঘৰত যিমান মানুহ আছে তাৰ হিচাপ অনুসৰি আপোনালোকৰ জোখটো লৈ ল'ব। তাৰপিছতে মই ইয়াত এতিয়া ল'ম অলপ নিমখ, সোৱাদ অনুসৰি আপোনালোকে যিমান ভাল পায় সিমান ল'ব। আটাটোৰ ওপৰত নিৰ্ভৰ কৰিহে নিমখটো দিব লাগিব। সোৱাদ অনুসৰি যিমানটো প্ৰয়োজন হয় আপোনালোকে সিমানটো দি ল'ব। আৰু মই ইয়াতে দিম অলপমান ঘি দিম, তেতিয়া বস্তুটো খাই ভাল লাগে। মই ভাল পাওঁ বিশেষকৈ খাই। আপোনালোকে কেনেকুৱা পায় জনাব। আপোনালোকে খাই চাবচোন কেনেকুৱা পায়। মই আধা চামুচ ঘি দিছোঁ। বাটাৰো দিব পাৰে, বাটাৰ আছে যদি। মই কিন্তু ঘিটো আছে বৰ্তমান, মই ঘিটোকে দিছোঁ। তাৰপিছতে মই আৰু দিম ৰিফাইন আধা চামুচ। আচলতে এইকেইটা দিলে বস্তুটো অকণমান চফ্ট হয় যেন মই ভাবোঁ। কোমল হয় মানে বস্তুটো অলপ। এনেও বাৰু ৰুটিটো কোমলে হয়, ইমান টান নহয়। শুকান ৰুটিটোহে অলপ বনাবলৈ নাজানিলে টান হয়। মই এতিয়া এচামুচ আধা দিছোঁ ৰুটিটো বনাবৰ কাৰণে। মই এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। ধুনীয়াকৈ মিক্স কৰি লোৱাৰ পিছত পানীটো দিম। পানীটো দি পিনি মাৰিম আৰু। আপোনালোকে চাই থাকক ভিডিঅ'টো। আপোনালোকে কেনেকৈ কৰে, কেনেকৈ বনাই জনাবচোন। ময়ো ইমান পাৰফেক্ট নহয়, তথাপিও চেষ্টা কৰিছোঁ আপোনালোকক দেখাবলৈ মই কেনেকৈ খাওঁ। ভালেই পাওঁ অৱশ্যে নিজে খাই। অকণমান কুহুমীয়া গৰম পানী দি লৈছোঁ ইয়াত। এতিয়া এইখিনি মই ধুনীয়াকৈ এনেকৈ মাৰি ল'ম। অলপ সময় এনেকৈ মাৰি থৈ দিম। তাৰপিছত ইয়াৰ লগত খাব লগা ভাজিখিনি বনাই ল'ম। তেতিয়ালৈকে এইখিনি হৈ যাব। তাৰপিছতে বনাই খাম। আপোনালোককো দেখাই থাকিম, আপোনালোকে চাই থাকক। এইটো এতিয়া ধুনীয়াকৈ ৰুটি বনাব পৰা জোখত হৈ গৈছে। তথাপিও মই এতিয়া 10 মিনিটমানৰ কাৰণে ৰাখি দিম এইটো। তাৰপিছতে ইয়াৰ লগত খাবলৈ যিটো চব্জি বনাম তাক কাটি মেলি লওঁ। তাৰপিছতে বনাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই চব্জিখিনি কাটি ল'ম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ মিষ্টাৰ চুতীয়াই ক'লে মই চব্জিখিনি কাটি দিম, তুমি ৰুটিটোকে বেলি লোৱা বুলি। গতিকে মই এতিয়া ৰুটিটো বেলি ল'ব লৈছোঁ। আজি বৰষুণ দিয়াৰ কাৰণে আচলতে কি খাওঁ কি নাখাওঁ লাগিছে নহয়নে? আপোনালোকৰ বাৰু লাগেনে? মোৰ কিন্তু এনেকুৱা ঠাণ্ডাৰ বতৰ কৰিলে আৰু লগতে বৰষুণ দিলে কি খাওঁ কি নাখাওঁ লাগে। একদম গৰম গৰম বস্তু, পকৰা, ৰুটি, চিংৰা এনেকুৱা টাইপৰ বস্তু খাব মন যায়। এতিয়া আপোনালোকে কোনে কি বনাই খাইছে ঠাণ্ডা বতৰত আপোনালোকে জনাবচোন। মই তেতিয়াহ'লে এতিয়া এইবিলাক কামত লাগি লওঁ, আপোনালোকক দেখাই থাকিম। চাই থাকিব ভিডিঅ'টো। চব্জিখিনি এই আমাৰ মহাশয় বনাই আছে দেই। বাকী পুৰি মই বনাম বাৰু। এতিয়া এইখিনি বনাই আছে। আৰু এইখিনি কি বাৰু চিনি পাইছেনে? এইখিনি ফ্ৰেঞ্চবিন, আলু আৰু বুট ভাজি। এওঁ বাৰু মোক কামত সহায় কৰি দিয়ে অলপ। এইফালে কেমেৰা ফালে নাচায় মানে। হ'ব দিয়ক, পিছতে চাব আৰু। মই এতিয়া ৰুটিটো বনাই লওঁ, তাৰপিছত আপোনালোকক দেখাই থাকিম।
এয়া আমাৰ এতিয়া ৰুটি ৰেডি হৈ গ'ল। এওঁ আচলতে ৰুটি খাম বুলি ক'লে, তেওঁৰ কাৰণে ৰুটি বনালোঁ আৰু এয়া মোৰ কাৰণে পুৰি বনালোঁ। মই পুৰিটো খাই বেছি ভাল পাওঁ, গতিকে আমি এতিয়া খাই লওঁ, আপোনালোকে চাই থাকিব। এয়া হৈছে পুৰি আৰু এয়া বুট চাটনি আৰু এয়া হৈছে আলু বুট আৰু ফ্ৰেঞ্চবিন ভাজি। তেতিয়াহ'লে আমি আপোনালোকে ভিডিঅ'টো চাই থাকক, আমি খাই লওঁ। কি? কিমাননো খাই থকাটো নবনাই। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ৰুটি আৰু পুৰি খালোঁ, আপোনালোকক দেখালোৱে। এতিয়া মানে কাম কৰি থাকোঁতে সন্ধিয়া হৈ আহিলে। এতিয়া আকৌ ঘৰৰ কামো কৰিব লগা আছে, গতিকে কাম বনবিলাক কৰি আজৰি হৈ লওঁ। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পালে, মোৰ ভিডিঅ'টো চাই যদি ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ।